গোগামুখত মিচিং বাহনে কেৱাঙৰ শতবৰ্ষ প্ৰতিষ্ঠা দিৱস উদযাপন। অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ একমাত্ৰ অৰাজনৈতিক সংগঠন মিচিং বাহনে কেৱাং তথা মিচিং মহাসভাৰ বুধবাৰে শতবৰ্ষ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে গোগামুখ নাহৰবাৰীত। 1924 চনতে প্ৰতিষ্ঠা কৰা মিচিং বাহনে কেৱাঙে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে 100টা বছৰ অতিক্ৰম কৰি সংগঠনটোৱে মিচিং সমাজৰ পৰম্পৰাগত সামাজিক সাংস্কৃতিক ব্যৱস্থা ধৰি ৰখাৰ দিশত সবলভাৱে মাত মাতি আহিছে। বুধবাৰে নাহৰবাৰীত উদযাপিত হোৱা মিচিং বাহনে কেৱাঙৰ শতবৰ্ষ প্ৰতিষ্ঠা দিৱসত পুৱাই পতাকা উত্তোলন কৰে মিচিং বাহনে কেৱাঙৰ সভাপতি পৰমানন্দ চাইঙিয়াই। মুকলি সভাত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে উপস্থিত থাকি নাহৰবাৰীত উত্তৰ পূৰ্বাঞ্চলৰ লগতে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ মুৰুংঘৰ নিৰ্মাণ কৰিবলগীয়া মুৰুংঘৰ প্ৰকল্প নিৰ্মাণৰ বাবে ভৈয়াম জনজাতি বিভাগৰ পৰা 1 কোটি টকা আবণ্টন দিয়াৰ কথা উল্লেখ কৰে। অনুষ্ঠিত হৈছে, ইয়াত অংশগ্ৰহণ কৰিলোঁ আৰু এই শতবৰ্ষ প্ৰতিষ্ঠা দিৱসতে তেওঁলোকে ৰেগি ৰেগাম নামৰ এক বহুমুখী জাতীয় প্ৰকল্পৰ শুভাৰম্ভ কৰিছে। প্ৰায় 400 বিঘা মাটি ইয়াত 3খন গাঁও নাহৰবাৰী, এডুক আৰু মেৰ গাঁও তেওঁলোকে মাটিসমূহ দান কৰিছে। এই প্ৰকল্পৰো মই সুন্দৰ ভৱিষ্যত কামনা কৰিছোঁ। ই এটা আদৰ্শ প্ৰকল্পত যাতে পৰিণত হয় আৰু সকলো ৰাইজলৈ মোৰ ফালৰ পৰা আজি প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা হয়। আমি ট্ৰাইবেল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা এই প্ৰকল্পৰ কাৰণে আমি 1 কোটি টকাৰ এটা স্কিমেটিক অনুদান আমি কালি ইতিমধ্যে আমি 100 বছৰত গৌৰৱিছে মিচিং বাহনে কেৱাং। ইয়াতে আমাৰ ৰেগি ৰেগাম বুলি এটা ক্ষেত্ৰ আছে। ইয়াত 400 বিঘা মাটি আছে। ইয়াতে বিভিন্ন ধৰণৰ আমাৰ মিচিঙৰ জাতীয় পৰিচয় জ্ঞাপক যিকোনো ধৰণৰ প্ৰতিষ্ঠা কৰা হ'ব। প্ৰথমতে কথাটো হ'ল আমাৰ সাংস্কৃতিক যিটো আছে আমাৰ কালচাৰ, মিচিঙৰ যিবিলাক কালচাৰ আছে ইয়াতে আমাৰ ৰেচিডেঞ্চিয়েল কালচাৰ এটা বহুত ৰেচিডেঞ্চিয়েল এটা ডাঙৰ ঘৰ এটা বনোৱা হ'ব। লগতে মুৰংঘৰ বুলি কয়, মুৰংঘৰ মিচিঙৰ মুৰংঘৰ আমি ভাবিছোঁ যে এছিয়াৰ বৃহৎ এইটো ৰাজহুৱা মুৰংঘৰ হ'ব। ইয়াৰ পিছতে আমাৰ ইয়াতে মিচিঙৰ যিটো আমাৰ খাদ্য প্ৰণালী, খাদ্য খাই আমাৰতো গোৰবান তাজিক টাকপিয়াং বুলি কয়, তেনেকৈ ধৰণে এটা ডাঙৰ উদ্যান হ'ব। এনেকৈ ধৰণৰ আমাৰ মিচিঙৰ যিটো পৰিচয়টো দাঙি ধৰিবৰ কাৰণে ইয়াত এটা ডাঙৰ কমপ্লেক্স এটা হ'ব। সেইটো কাৰণে সকলো অসমৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। তাৰপিছত আমাৰ অসম চৰকাৰৰ পৰা ইতিমধ্যে ঘোষণা কৰিছেই ইয়াতে ফাণ্ডটো দিব। সেইটো ইতিমধ্যে 10টা দিছে যে মিচিং অধ্যুষিত অঞ্চলত ইতিমধ্যে 10টা দিছে। আমি পিছলৈকে ভাবিম আমি গোটেই অসমতে যদি দিয়ে তেতিয়া আমাৰ কাৰণে ভাল। আমি দীৰ্ঘকামাং সেইটোৰ পৰা তাকে বিচাৰিছোঁ। আমাৰ কালচাৰটো উন্নয়নৰ কাৰণে আমি কাম কৰি আছোঁ, আমাৰ সংৰক্ষণ সংবৰ্ধনৰ কাৰণে কাম কৰি আছোঁ। গতিকে নিশ্চয় এইটো আমাৰ কালচাৰটো পৰে। কেতিয়া আলি আই লৃগাংটো বন্ধ দিলে আমাৰ গোটেই অসমত, গোটেই ভাৰতবৰ্ষত, আমাৰ গোটেই পৃথিৱীতে আছে আমাৰ মিচিং মানুহ। এতিয়া আমি উপভোগ কৰিব পাৰিম, এনজয় কৰিব পাৰিম, কালচাৰটো আমি এক্সটেণ্ড কৰিব পাৰিম। ধন্যবাদ।